নমস্কাৰ সমূহ অসমবাসী ৰাইজলৈ মই ৰূপন দাসে ৰঙালী বিহুৰ উল্লেখ জনালো। এইবাৰ বিহু মঞ্চৰ বাবে সাজু হৈছো, লগতে বহুতো নপুৰণি গীত আৰু মোৰ নিজৰ কিছুমান গীত লৈ আৰু আহকচোন মোৰ কেইটামান গীতৰ পাত লওঁ। ভগা চাইকেল ভগা বেল ভন্টি তুমি মেট্ৰিক ফেল ঐ মেট্ৰিক ফেলৰ কাৰণ আছিল তোমাৰ পেটত গেষ্ট্ৰিক আছিল। ঐ ভগা চাইকেল ভগা বেল ভন্টি তুমি মেট্ৰিক ফেল ঐ মেট্ৰিক ফেলৰ কাৰণ আছিল তোমাৰ পেটত গেষ্ট্ৰিক আছিল। গেষ্ট্ৰিক হ'লেই নহ'ব ভাল কৰিব লাগিব, তেতিয়াহে তোমাৰ মোৰে সুখৰে দিন আহিব, ভাল কৰিবই লাগিব জানা। ঐ আজিকালি বাইদেউহঁতৰ দামী মোবাইল ফোন, ঐ দামী মোবাইল ফোন, ঐ ভিনদেউহঁতে মাৰি থাকে বন্ধন গোটৰ লোন, আয় হয় বন্ধন গোটৰ লোন। ঐ আজিকালি বাইদেউহঁতৰ দামী মোবাইল ফোন, ঐ দামী মোবাইল ফোন, ঐ ভিনদেউহঁতে মাৰি থাকে বন্ধন গোটৰ লোন, আয় হয় বন্ধন গোটৰ লোন। পাতিব মন যায় বিয়া ভাবিলে লাগে কিবা হৈ যাব নে কি আকৌ ভিনিৰ নিচিনা, হৈ যাব নে কি আকৌ ভিনিৰ নিচিনা। 67 কটীয়া দেবেন 77 কেছখন নগেল 67 কটীয়া দেবেন 77 কেছখন নগেল 60 ঐ নাগিনী নগা হাবিত জগা কুকুৰ আছিলে কি কৰিলে বগা, নাগিনী নগা হাবিত জগা কুকুৰ আছিলে কি কৰিলে বগা। আয় ঐ ৰাম শিৱসাগৰ যাম, শিৱসাগৰ ছোৱালী চাই লৈ যাম, শিৱসাগৰ ছোৱালী চাই লৈ যাম। এহাই ঐ ৰেণু মাই ঐ তোক নেপালে মদি থাকিম শিৱ জৰি লগা। আৰু আপোনালোকে বিহু মঞ্চত পাবৰ কাৰণে মোক যোগাযোগ কৰিব পাৰে। মোৰ কণ্টেক্ট নাম্বাৰ হৈছে 9365236171 আৰু 8011757015। মাছৰে বেজাদ জীয়া ঢল শুকালে মৰি
ঐ জানৈ দিহিঙৰ বালি এহাই ঐ ব্ৰহ্মপুত্ৰৰ বগা চিগা ৰং দিয়াখন মোৰে নাও ৰং দিয়াখন মোৰে নাও ঐ সেইখনিতে উঠি দেহা কি পাৰলৈ গুচি যাম কি পাৰলৈ গুচি যাম ব্ৰহ্মপুত্ৰৰ বগা চিগা ৰং দিয়াখন মোৰে নাও ৰং দিয়াখন মোৰে নাও সেইখনিতে উঠি দেহা কি পাৰলৈ